নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেল টেক আছাম 10লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ চেনেলৰ কাষ্টম URL কেনেকৈ বনাব পাৰিব, আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে কাষ্টম URL বনাবলৈ হ'লে আপোনালোকৰ চেনেলৰ 4টা বস্তু হোৱাৰ প্ৰয়োজন। সেই 4টা বস্তু হৈছে, এক নম্বৰতে আপোনালোকৰ চেনেলত 100 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব, আৰু 2 নম্বৰতে হৈছে আপোনালোকৰ চেনেলটো 30 দিন পুৰণা হ'ব লাগিব, আৰু 3 নম্বৰটো হৈছে আপোনালোকৰ চেনেলৰ লোগো লগোৱা থাকিব লাগিব। 4 নম্বৰতে হৈছে আপোনালোকৰ চেনেল আৰ্ট হ'ব লাগিব। তো যদি এই 4টা বস্তু আপোনালোকৰ কমপ্লিট আছে, তেতিয়াহ'লে আপোনালোকে চেনেলৰ কাষ্টম URL বনাব পাৰিব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে আপোনালোকৰ মোবাইলৰ দ্বাৰা যদি আপোনালোকে বনাই আছে, তেতিয়া আপোনালোকৰ মোবাইলত এটা ব্ৰাউজাৰ অপেন কৰি ল'ব, যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই আপোনাক ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ, আৰু আপোনালোকে সাৰ্চ বাৰত লিখিব ইউটিউব বুলি লিখি আপোনালোকে সাৰ্চ কৰি দিব। যিটো ওপৰৰ যিটো অপশ্যন আছে ইউটিউব বুলি, তাতে আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে চিম্পলি কি কৰিব, আপোনালোকে স্ক্ৰীনটো ডেস্কটপ সাইড কৰি ল'ব। ডেস্কটপ সাইড কৰিবৰ কাৰণে আপোনালোকে চিম্পলি কি কৰিব, ওপৰত যিটো থ্ৰী ডট আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি ডেস্কটপ সাইডত ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ মোবাইলটো সম্পূৰ্ণ কম্পিউটাৰ নিচিনা হৈ পৰিব। এতিয়া আপোনালোকে চিম্পলি কি কৰিব, অলপ ৱেইট কৰিব। এতিয়া আপোনালোকৰ যিটো চেনেলৰ যিটো লগো দেখিছে ওপৰত, মই অলপ জুম কৰি দেখাই আছোঁ। মোৰ চেনেলৰ লগোটো আপোনালোকে দেখি আছে। আপোনালোকৰ চেনেলৰ লগোটোত ক্লিক কৰিব। এই লগোটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়ৰ চেনেলত আপোনালোকে ক্লিক কৰিব। ইয়ৰ চেনেল ইয়াতে ক্লিক কৰিব। এতিয়া আপোনালোকে কি কৰিব, চিম্পলি কাষ্টমাইজ চেনেল ইয়াতে আপোনালোকে ক্লিক কৰিব। অলপ ৱেইট কৰিব। এনেকুৱা এটা পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে চিম্পলি কি কৰিব, মই আপোনালোকক অলপ জুম কৰি দেখাই আছোঁ। ইয়াতে 3টা অপশ্যন দেখিছে আপোনালোকে। এক নম্বৰতে আপোনালোকে এইটো দেখিছে লেআউট, 2 নম্বৰতে ব্ৰেণ্ডিং, 3 নম্বৰতে বেছিক ইনফো। আপোনালোকে চিম্পলি 3 নম্বৰৰ যিটো অপশ্যন আছে বেছিক ইনফো, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি এতিয়া আপোনালোকে অলপ তললৈ ইনষ্টল কৰক। ইয়াতে আপোনালোকে দেখিছে কাষ্টম URL। ইয়াতে সেট এ কাষ্টম URL। এতিয়া আপোনালোকে মই মোৰ চেনেলটোৰ মই কাষ্টম URL বনাব পাৰিম। আপোনালোকে চিম্পলি এই লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে 2টা অপশ্যন আহিছে, আৰু ইয়াতে দেখিছে https www.youtube.com/techassam10 মোৰ চেনেলটোৰ নাম আহিছে। এইটো কাষ্টম URL মই বনাব পাৰোঁ। আৰু আপোনালোকে যদি সেইটোকে বনাব বিচাৰিছে, আপোনালোকে সেইটোত ক্লিক কৰিব। আৰু যদি বেলেগ বনাব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে তলৰটোত ক্লিক কৰি আপোনালোকে ইয়াতে লিখি ল'ব যে আপোনালোকে কি বনাব বিচাৰিছে। মইতো এতিয়া ওপৰটোকে বনাম, কাৰণ যিহেতু চেনেলৰ নামটো ইয়াতে আহিছে, গতিকে মই ওপৰটোতে ক্লিক কৰিছোঁ। ওপৰটোত ক্লিক কৰাৰ পিছত আপোনালোকে চিম্পলি কি কৰিব, ওপৰত যিটো পাব্লিছ বুলি যিটো আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ কাষ্টম URLটো আপোনালোকৰ বনি গৈছে। চেনেলটো আপোনালোকে যেনেকৈ বনাইছে এইটো আপোনালোকে লিংকটোত এতিয়া বেলেগক যদি লিংকটো শ্বেয়াৰ কৰিব বিচাৰে, আপোনালোকে এই লিংকটো শ্বেয়াৰ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ বন্ধুসকল।